আৰু আজি হৈছে অষ্টমী পূজা গমেইতো পাই জগতী পূজা চলি আছে এয়া আহিছিল আমাৰ এটা ছাছপেঞ্চ যে আগৰ ভিডিঅ'ত দেখা পাইছিল আমাৰ পূজাত একো লৈ যাওঁ আৰু যিহেতু আমাৰ ঘৰৰ পৰা বেছি দিন নহয় গতিকে এই গেট পাই গ'লোঁ আমি আহি পালোঁ পূজা কিন্তু বৰ্তমান মানুহ ইমান হোৱা নাই কাৰণ ৰাতিলৈ থিয়েটাৰ আছে যিহেতু আৰু ৰাতিলৈ আহিব মানে গধূলি হোৱাৰ পিছত আৰু একদম ফালাফালি আৰু যিহেতু ঠাণ্ডা আহি গ'লে এইবোৰ টুপি চুপি আহি গৈছে একদম চাওক মাফলা চাফলা এখন লৈ লওঁ মই এখন লৈ ল'লোঁ গতিকে লাগে ঠাণ্ডাৰ দিন আৰু ৰাতিলৈ মাৰি আছোঁ আৰু কি লৈছে অ' ধুম্ম চালি আগৰ দিনত আৰু আজিৰ পৰা আৰম্ভ হ'ব হেঙুল থিয়েটাৰৰ প্ৰথমখন দৰ্শনী আৰু এতিয়া বৰ্তমান মানুহজনে সিমান নাই আৰু ৰাতিলৈ দেখুৱাই আছোঁ আৰু এতিয়া আহি আছে গাইজ জুবিন ভাইয়ে কোন হয়তো চিনি নাপাব পাৰে কোনোবাই হয়তো কোনোবা পাই আৰু মই পিছত দেখুৱাই আছোঁ আহি লওক সিহঁতে ফাৰ্ষ্ট মই যে কৈছিলোঁ জুবিন ভাই এ আছে জুবিন ভাই সকলো চিনাকি আৰু এই জিন্তু ভাই নমস্কাৰ বিজাল একদম আৰু এই কাৰ্তিক ভাই নমস্কাৰ আৰু আহাৰ বাবে সকলোকে ধন্যবাদ মই এটা কথা ক'ম তুমি কিন্তু মাতত ঠিকে মাতছা সাউন্ড নেদলি তোক ও ভাই মাৰো মুঝে মাৰো প্ৰথম এইবাৰ একদম চাহৰ মালিক খাই লওক ইমান জলদি এটা সুস্থ না খুচ একদম তুমি লোৱা এতিয়া চাহ সকলো পাইছা না যি দিছো তাকে খাই আৰু চাহত নিমখ কিয় দিছা তই সেই নিমখ দিয়া নাই চেনি চেনি বেছি নেদিবা প্ৰেম হৈ যাব তোমাৰ হৈছে নেকি নিমখ দিছা তুমি চাহটো খাৱা হৈ গ'ল আৰু এতিয়া কিবা কাটা কাটি খাবা নেকি কি কাটা কাটি নাজ ন কিবা কাটা কাটি তামোল তামোল খাব লাগব তাক নাকাটিলে খাব নোৱাৰি নাজানা নেকি কাটি দিয়াৰ পিছত খাব পাৰি সেইকাৰণে নাম দিছোঁ কাটা কাটি মই তিনিখন খাম মানে এইটো মোৰ কাৰণে এইটো মোৰ তিৰিটোৰ কাৰণে এইটো মোৰ ছোৱালী বাদি চাহ পানী খাই ওলাই আহিলোঁ জিন্তু ভাই গাড়ী চলাই আছে আৰু এই জুবিনৰ পিছফালে আছে আমি এতিয়া গৈ আছোঁ আৰু পূজালৈ তাত গৈ পিনে দেখাই আছোঁ অ' নবদা তোমাক এটা কথা কওঁ আজি কি তোমাৰ গাড়ীখনৰ নাম আছে নে কিবা নাম নাই মানে আপোনালোক যোনে যোনে চাই আছে না নবদা গাড়ীখনৰ এটা নাম দিয়ক ভাল চাই দিয়কচোন কি দে মানে মই আজিকালি নাম দিয়েই নাই আকৌ কমেণ্টত লিখি দিব নাম এটা ভাল চাই দে দিয়ক আমি আহি পালোঁ পূজা আৰু কেনেকুৱা পাইছা বহুত বেছি ভাল লাগিছে আৰু ছাবস্ক্ৰাইবাৰ লগ পালোঁ ভিডিঅ' চাই বোলে এইবিলাক ছাবস্ক্ৰাইবাৰ নহয় মা এইবিলাক নিজৰে মানুহ ছাবস্ক্ৰাইবাৰ নহয় কেনেকুৱা গাড়ীৰ লাষ্ট টিকেট আছে লাষ্ট টিকেট তোমাৰ যে বস্ত্ৰ আৰম্ভ কৰি পিনে এইফালে লৈ গ'ল কিয়া मैं बर्बाद हो जाऊंगी नकबी গিলা দ্ৰৌপদীৰ বস্ত্ৰ হৰণ অ ভাই পূজা বুলি পাণটো লাগে নেকি খাবা অঁ ফায়াৰ পান খাম ফায়াৰ পাণ এতিয়া ক'ত হ'ব বলক ফায়াৰ পান বিচাৰি যাওঁ আজি ভিডিঅ'টো মানে ফায়াৰ পান বিচাৰি কেনে হ'ব ব'লা ফায়াৰ পান হ'ব নেকি নাই ন তো নাই বোলে বহুত দুখৰ কথা অ' ভাই নাপালোঁ মিঠাই হ'লে খাওঁ আৰু অঁ ব'লা মিঠাই খাওঁ দে এই মনোজ ভাই পুৰা চলিটো লৈ আজি বৌ বজাৰ কৰি আছ নেকি পুৰা বজাৰ মই নকবি ভাই দেখিছে না এই চলি ল'ব লাগে আজি বিয়া যাতে এতিয়া কেনে চলি বিয়া নাপাতে সেইকাৰণে আমাৰ নিচিনা হৈ দিয়া ফ্ৰীডম এতিয়া কেনে চলি কোনো বিয়া নাপাতে কি হৈ ঘূৰিব পাৰিব আৰু বিয়া কৰি মোৰ দৰে এনেকুৱা গতি হ'ব আৰু এতিয়া জুবিনত যাব আৰু জিন্তু ভাইও যাব কিবা ক'বা নেকি ক'ব লগা বেলেগ একো নাই চেনেলটো ছাবস্ক্ৰাইব কৰক কিমান হ'ব গৈ আছে তোমাৰ মানে 4K হ'ব 4K হ'ব গৈ আছে 4K নহয় 5K কৰি দিয়ক আমি ধামাকা পাৰ্টি কৰিম আৰু আপোনালোকক লগ পাম এই পাৰ্টিৰ ভিডিঅ'টোৰ সৈতে আৰু একেবাৰে পূজা দেখাব এতিয়া আমি ঘৰত গৈ থাকোঁ কাৰণ শুৱালকুছিলৈকে যাব লাগিব এতিয়া মানে চাওমিনৰ পাৰ্টি দিছে দাদা ভাল লাগছে বঢ়িয়া লাগছে কিন্তু মোক নেদিলা তুমি নোখোৱা আৰু নাই নোখোৱা বুলি কৈছে 5K লাগিব 5K আৰু এতিয়া আমি যিহেতু যাবলৈ ওলাইছোঁ তো শেষত তোমাক এটা বস্তু দিম ভাই জিন্তু ভাই সিহঁত গুচি গ'ল আৰু কাৰ্তিক ভাই আৰু এজন আছিল বাৰু সিহঁত গুচি গ'ল এতিয়া মই গৈ আছোঁ থিয়েটাৰ চাবলৈ এতিয়া থিয়েটাৰত প্ৰসঞ্জিত দা আছে আৰু প্ৰসঞ্জিত দাৰ ৱাইফ নিৰ্মালী বা আছে আৰু সিহঁতে মানে অভিনয় কৰিব মই কথা পাতিব চেষ্টা কৰিম থিয়েটাৰত গৈ পিনে গোটেই চাই থাকক ভিডিঅ'টো আৰু যদি ভিডিঅ'টো চাই আছে তেনেহ'লে লাইক কৰক আৰু যদি ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এটা পুৰা মঞ্চৰ কাষতে আছোঁ আৰু মানে গান চলি আছে পুৰা একদম মজা এক্টিং মানুহ চাওক না দৰ্শক পুৰা একদম বাপৰে বাপ
আহিছে নিৰ্মালিবা আজি মানে প্ৰগ্ৰেম কৰি কেনেকুৱা লাগে ভাল লাগিল আমি বৰ খৰধৰকৈ আহিছোঁ মানে গুৱাহাটী গৈছিলোঁ কালি শুৱালকুছিৰ পৰা আহি পায়ে ইয়াতে মেকআপ লৈ ডাইৰেক্ট ষ্টেজত উঠিছোঁ ভাল লাগিল দৰ্শকৰ সঁহাৰি পাই খুব ভাল লাগিছে আৰু বহুত দৰ্শকো হৈছে মানে আপোনাৰ দুজন হাজবেণ্ড ৱাইফ মানে ষ্টেজত এনেকুৱাকৈ মানে অভিনয় কৰি কেনেকুৱা এটা মানে অনুভৱ ভাল লাগে ষ্টেজত আমি যোৱা বছৰ প্ৰথম বছৰ থিয়েটাৰত আহোঁতে 2019-20 একেলগে আছিলোঁ 3খন নাটক কৰিলোঁ বাহাদুৰ চুম্বক মিছুক 3খন এতিয়াও 3খন নাটক একেলগে কৰি আছোঁ খুব ভাল লাগিছে আৰু ষ্টেজত আৰু হাজবেণ্ড বুলি ভাবি নাথাকোঁ আৰু কেৰেক্টাৰটো বুলি ভাবিয়ে কৰি যাওঁ আৰু আপোনাৰ মানে অভিনয় জগতত মানে মঞ্চত ভ্ৰাম্যমানত কিমান বছৰ হ'ল ভ্ৰাম্যমানত তোমাৰ 2019-20 আহিছোঁ ফাৰ্ষ্ট তাৰপিছততো লকডাউন হৈ গ'ল এয়া 2 বছৰ তোমাকো লগ পাই ভাল লাগিল যিহেতু তুমি মোৰ মানে আহিয়ে ক'লা যে ছাবস্ক্ৰাইবাৰ আৰু তোমাৰ মই কমেণ্টছ পাওঁৱেই গতিকে তোমাক লগ পাই ভাল লাগিল চাম মই তোমাৰ ইউটিউব চেনেল এয়া মোৰ লগত আছে ভিচিটিত অভিনয় কৰা প্ৰসঞ্জিত দা আগতে ভিচিত বহুত অভিনয় কৰিলে এতিয়া আহিছে ভ্ৰাম্যমান জগতত মানে ভ্ৰাম্যমান জগতত কিমান বছৰ অভিনয় কৰিলে আপুনি ভ্ৰাম্যমান জগতত 2009-10ৰ পৰা কৰি আছোঁ প্ৰথম হেঙুল থিয়েটাৰতে আৰম্ভণি মই প্ৰথম পদক্ষেপ আৰু হেঙুল থিয়েটাৰ কৰিছোঁ তাৰপাছত লাহে লাহে বৃন্দাবনত কৰিলোঁ বৃন্দাবন থিয়েটাৰ কোহিনুৰ থিয়েটাৰ ৰাজমুকুট থিয়েটাৰ আকৌ হেঙুল তেনেকৈ প্ৰায় হেঙুলতে 8-9 বছৰমান হ'ল টোটেল মোৰ 12-13 বছৰ হ'ল ৰানিং আজি প্ৰথম দৰ্শনী গুণ্ডানাথখন জৱনিকা পৰিল মানে ৰাইজৰ মানে কেনেকুৱা সঁহাৰি পাইছে ভাল লাগিছে দৰ্শকে খুব ধুনীয়াকৈ চাইছে আৰু আমাক উৎসাহ যোগাই আছে গতিকে বাকী 2টা দিনতো ভাল হ'ব বুলি আশা ৰাখিছোঁ কাইলৈ বুদ্ধদেৱ আছে ৰাজদ্বীপৰ আৰু ৰঘুনাথ এই 2টা দিনো ভাল সঁহাৰি পাম বুলি আশা ৰাখিছোঁ ধন্যবাদ এইখিনি সময় দিয়াৰ বাবে এই দাদা বাইদেউহঁত গ'ল এয়া চাওক বৰ্তমান ৰুমত গ'ল আৰু ময়ো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইমানটা সমাপ্ত কৰি যদি ভাল লাগিল ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই